গম পাইছে না কালি কথাটো আপুনি গম পায় নাপায় টলি জীয়েকে কেলে সেই লোৱা এটাৰ লগত ৰুমত সোমাই আছিলে নহয় গম পায় নাপায় গোটেইখন বিয়পিলে মই আকৌ ক'তো কোৱা নাই আপোনাৰ আগতহে যি কৈছো আৰু ক'তো অকণ উলিয়াব দেই এতিয়া আপুনি এইবোৰ লোকৰ কথা লগাই পিনি মই গালি নাথাওঁ সেই লোকৰ হাঁহে যে এতিয়া সেইকাৰণে সেই তেনেকুৱা গতি হৈছে মোৰ লোৱাটোক আগতে অলপখন হাঁহিলে অলপখন হাঁহিলে মোৰ লোৱাটোক অলপখন কৰি থোৱা নাই তাই একদম নাকত লৈ একদম চাকত ঘূৰাই থৈছে মোক এটা সময়ত সেই মই এতিয়া সেই যাওঁ এতিয়া সেই আপুনি চাটনি অকণ বনাই থওক মই ঘূৰি আহি পেলাই সোমামহি দেই সেই আপোনাকে যি কলো আৰু সেই আপুনি আকৌ বেলেগৰ আগত নকব আকৌ তেনেকুৱাকে সেই পুতলীয়া গম পাবলৈ হলে মোক সেই পিছ কৰিব আৰু সেইজনী জানিছে মোক আৰু কেনেকুৱা আৰু ঘৰতে গৈ ধৰিব মই লোকৰ কথা উলিয়াইছো লোকৰ গালি মই এতিয়া যাওঁ সেই আপুনি সোনকালে বনকে যাওক চাহ পানী তিল পিঠা সেই লাউ পিঠা যি য'ত আছে আপুনি সেই ৰেডি কৰি থব আপুনি খাবা খামহি আকৌ ঘৰ ফালে যাওঁ নে সেই কোনফালে যাওঁ এতিয়া এই কথাটো আকৌ সেই ৰেখাকো কৈ থৈ যাওঁ মই নকলে একদম ভাল নালাগে নহয় তাইকো কৈ থৈ যাওঁগে গম পা আকৌ পাইছে নাই পোৱা জনাজাত কৰি দিব লাগে এইবোৰ কথা এই পাখৰিজনী ঘৰত আছে নে নাই ঠিক নাই কি বুলি ভাবিছে মোক কি বুলি ভাবিছে মোক তাই ভাবিছে আৰু সেই জাকে তাকে কথা লগাই ফুৰিম আৰু মই হ'লে গম নাপাম আৰু আজি তাইক ভদেশ্বৰী খুদাই এৰিবলৈ নাই আকৌ সিহঁতৰ ঘৰ ল'ৰাটোলে ভৰিব লাগে নহয় এডাল লৈ ল'ব মানে কি কৰিবা আজি হেঁচৰ নেচৰ কৰিহে এনেকুৱা লগনীয়া মানুহ ইমান লগনীয়া মানুহ আই গোটেই গাঁওখনতে কথা লগাই তাই এনেই চেনেল পেহী নাম পোৱা নাই ময়ো ঘাইজনী আকৌ মই সেই পদুমিক চিনি পোৱা নাই আজি দিম নহয় বাপেকে কি বুলি ভাবিছ ছোৱালীজনী সেই কথা লগাই সেই মানুহক হেৰি কৰিবি আৰু তোক মই শুকাই ঘৰটো আকৌ মুচি থৈছিলে লেতেৰা কৰিলো লেতেৰা কথা লগাবলৈ হ'লে ভয় নালাগে আকৌ সেই ঘৰটো লেতেৰা লেতেৰা মই ভয় কৰা বিধৰ নহয় না তেনেকে এতিয়া সেই মোক অহা দেখি চাগে বিচনা তলত সোমাইছা তোৰ স্বভাৱ সেইটোহে মানুহে কিবা এটা কবলৈ আহিলে সেই বিচনা তলত টিপিকা সোমোৱা তোৰ নিচিনা মানুহ জীৱনত দেখা নাই দেই ইমান লগনীয়া হয় নে ইমান লগনীয়া হ'ব নালাগে মানুহ ওলাই বুলি কৈছো ওলাই ইমান চিঞৰছো ওলোৱা নাই কথা কলে বেয়া হব কৈ দিছো ইমান চিঞৰছো হেৰি কাণে কলা হলি নে নুশুনো বুলিয়ে শুনা নাই হয় একদম ভাতকেইটা একদম সেই খাবলৈও শান্তি নিদিয়ে একদম লাগি ধৰিছে তাক মাতটো মাতিবলৈ লওঁতে একদম লাগি ধৰিছে যেন তেনে পানীয়ে ঘুট খাইহে কুটুককে একদম ওলাই আহিছো মই কি হ'ল ইমান সেই চিয়াবকা কৈছে এইবোৰ কি কৰি এইবোৰ গোটেই সেই লেতেৰা কৰিলি যে তোৰ লেতেৰা এখন সেই তই সেই পদুমৰ ঘৰত তই কি কথা লগাই থৈ আহিছ আমাৰ ছোৱালীজনীৰ কথা তই কি কথা কৈছ কি কথা লগাইছো মই পদুমৰ ঘৰত তাই এতিয়া যেনিবা একো নেজানেহে তাই কি কথা লগাইছে তাই গমেই নাপায় কি আমাৰ ছোৱালীজনীৰ কথা কি লগাই থৈ শান্ত হ ভালকে ক কি কৈছিলো কি নাই কোৱা ভালকে ক তেতিয়াহে বুজি পাম এইবোৰ সেই জেংখৰি চেংখৰি একদম সেই লৈ কি সেই মোক কোবাবি নেকি তই কোবাবলৈ আছো আকৌ তহঁতৰ আকৌ ল'ৰাটো আছে কিজানি ভয় লাগে নহয় আকৌ সেই মাইকী মানুহ পাই আকৌ তহঁতি আকৌ হেৰি কৰি পেলাও বুলি এখন জহনীখন এখন নললেও নোৱাৰি নহয় এইবোৰ পুৰণি বাৱনী কি হলনো কথা সেই গছত গৈ উঠা কথা কবলৈ আহিছ যেন সেই আহি পেলানি গছত গৈ উঠা কথা কোৱা নাই মই এই পদুমৰ ঘৰলে মই ৰাতিপুৱা গৈছিলো কৈছা বোলে এই ভদেশ্বৰীয়ে বোলে তহঁতৰ বোলে ছোৱালীজনীৰ কথা এনেকে কৈছে বোলে আমাৰ বোলে ল'ৰাটো কিন্তু ভাল পায় আৰু বোলে হেৰি এনেকে বোলে ক'ৰবাত বোলে সেই ৰুম এটাত বোলে সোমাইছিলে কেতিয়া কৈছো এইবোৰ সেই তাইক পাখৰিতে কেতিয়া কৈছে তোৰ কথা সেই গোটেই গাঁওখনে জানে আৰু তই যে সেই চেনেল পেহী নাম তই এনে পোৱা নাই নহয় তাই আগত কৈছিলে কাৰণে মই কৈছিলো কিবা তাই আগত উলিয়াই দিছিলে আগত তোৰ ছোৱালীজনীৰ কথা তই ক'লে সেইটোৱে কবি তই সেই ক'লে মানে কবি আৰু কোনোবাই আগত উলিয়াই দিছে উলিয়াই দিছে কাৰণে মই বুলিহে কৈছো বা তাই কথা কৈছে মই বুলি কৈছো সেইটোকে আকৌ তাই ঘূৰাই পকাই নিবা সেই তোক লগাই নাপায় ভদেশ্বৰী এনেকে সেই মানুহৰ ঘৰত এনেকে মিছা কথা লগাবগে নাপায় তই আমাৰ ছোৱালীজনী কেতিয়া দেখিছিলো আমাৰ ছোৱালীজনী কালি ঘৰৰ পৰা ওলোৱা নাই আকৌ ৰুমতে সোমাই আছে তাই পৰীক্ষা পাইছে পঢ়ি আছে তই এনেকে মানুহৰ আগত মিছা কথা ক'ব নাপায় নহয়
নেপায় তই ছোৱালী সেইজনী তই সেই ভাললে তোলা নাই তই সেইজনী ছোৱালী দেখিবি তোক আৰু সেই দুদিনমানৰ পিছত তাই কি বিহু দেখাই দেখিবি তই পাবও লাগে তই মোৰ ল'ৰাটোক অলপ হাঁহিছিলি নেহে মোৰ ল'ৰাটোক তই অলপ হাঁহিছিলি নে পাখৰি তেনেকে কবলৈ আহিছ তই এই মোৰ ছোৱালীৰ কথা মই ভালকে নাজানো তই এটা সময়ত তই সেই মোৰ ল'ৰাটোক অলপ হাঁহি খাইছিলি হে অলপ সেই ইটিকিং কৰি কথাবোৰ কৈছিলি এতিয়া সেইকাৰণে নিজৰ গালে গ'লগে আকৌ বেমাৰবোৰ সেইবিলাক সেই কথাতে বোলে কয় নহয় বোলে সেই নাহাঁহিবি মোক হুঁচৰিব তোক তহঁতৰ ঘৰত কৰিবলৈ গ'লগে আকৌ একো হুঁচৰা নাই সেই হুঁচৰা বেমাৰটো তোৰ গাতহে আছে গম পাৱ সেই মোৰ গাত নাই এতিয়া সেই জেংখৈ চেংখৈ আহিবলৈ সেই উলিয়ালেহিও মোৰ ঘৰত য'ত কথা ওলাইছে সেই তলে লাগে যা ৰুমত সোমাইছিলে ক'ত কি কৰিছিলে তই সেই একদম সেই তলিলে যাগে যা তই মোৰ চোতালত তই প্ৰৱেশ মাৰি কি পাবি একোতো নাপাৱ নহয় তই একোডাল নাপাৱ তই য'ত কথা ওলাইছে মাৰিবলৈ অহা নাই মই তোৰ চোতালত বেগ মাৰিবলৈ অহা নাই তোক মই সকিয়াই দিবলৈহে আহিছো একদম বাহনি লগা একদম খেদি দিছে আকৌ কৈ দিছো আকৌ মই একদম ওলাই যা কথা যাবলৈ নাহিবি ইয়াত কৈ এইখন গৃহস্থালী ঘৰ গম হেৰি কৰিছ আমাৰ গৃহস্থালী নাই হাতত খালে শাসন কৰি দিব না মোৰ ঘৰলে সেই চাৰি লৈ পেলাই সেই কোবাবলৈ আহিছিলে পুতলি এনেকে সেই আনৰ ঘৰত এনেকে একদম দুৱাৰ মুখত এনেকে সেই দম দিয়াটো এনেকে ভাল কথা নহয় গম পাইছ নাই পুলিচত দিবলৈ হলে তই ফচি যাবি আকৌ কৈ দিছো আকৌ মই হলে তই দম দিয়া ভাল কথা বুলি ক'লে নহব ন তই দম দিয়া কাম কেলে কৰিছিলি নাই সেই ৰাস্তাই কোন ক'ত গৈছে তোৰ সেই চকু পিৰি পাৰাকে সেইবোৰ চাই সেই মানুহৰ ঘৰে ঘৰে কথা লগাবলৈহে জান তই দেখি থাই একদম ভালি সেই বৰ মতা ওলাই আহিছিল লাভ নাই ফাইন চাবি জীয়া খুদিলগে যা জীয়াই ক'ব থাকিলে জীয়াই নকলে নেকি কলৈ গৈছিলে ক'ত কি কৰিছিলেগে জীয়াই নকলে নালাগে নহয় মই জীয়াৰ কথা ভালকে জানো মোৰ ছোৱালী মোৰ কথা মই নাজানিম নেকি তেতিয়াহ'লে আকৌ গা পুৰিছে কেলে যদি কথা খা যদি মিছাই তেতিয়াহ'লে গা পুৰিছে কেলে আকৌ এতিয়া বৰ্তমান ঘৰলে তই হেষ্ট নেষ্ট কৰিব লাগিব এনেই নে আমাৰ ছোৱালীজনী গাত দুখ দিলে নহব নহয় এই ফুলকমলীয়া ছোৱালীজনী বা তবাই বদনাম কৰি পেলাই বোলে কি পাম বুলি ভাবিছ তই চৰকেইটা খাগে যা আমি চৰ খাবলৈও নাই এতিয়া চৰ খাবলৈ নাই বুলি ক'লে তই নহব নহয় তই যাবই যাবলৈ আমাৰ সময় নাই আমাৰ সেই লোকৰ পুকত আমাৰ সেই দীঘল উশাহ টানিবলৈ আমাৰ সময় নাই কোনে কি কৰিছে কোনে কি নাই কৰা কৰি থাকক যায় যি মন যায় দৰকাৰ নাই নহয় কোনে যি কৰে কৰি থাকক যোনে যি কৰে কৰি থাকক বুলি ক'লে নহব নহয় তই এতিয়া হেষ্ট নেষ্ট কৰিবলৈ যাব লাগিব এতিয়া ভয় পাতি হৈ পেলাই আকৌ ভিতৰত সোমালেগে নহব নহয় তই যাবই লাগিব আকৌ হেষ্ট নেষ্ট কৰিলে নহয় তই কি পুৰস্কাৰডাল পাবি কি পুৰস্কাৰডাল পাবি তই কি পুৰস্কাৰডাল পাবি তইহে পুৰস্কাৰ পাবি নেকি তইহে কথা লগাই ফুৰিছ ওলোৱা কথা এতিয়া সেই বন্ধ কৰিব তই নোৱাৰ নহয় তই সেই চাহপানী জুতি লৈ চাহপানী এখন খোৱা জহতে সেই কথা লগাই ফুৰিবি কাজিয়ে কলে কৈছে কাজিয়ে কা পিতে কলে কৈছে কোনে কাক ভাল পায় তোৰ সেইবোৰে কাম তোৰ সেই কাম নাই তই সেই ঘৰে মুখে সোফা দেগে যা তই পাৰে মানে তেতিয়াহে বন্ধ হব মুখ মানুহৰ সোফা দেগে যা তই যিমান পাৰ এই মানুহৰ ঘৰ গৈ সোফা দিবলৈ মোৰ দৰকাৰ নাই সোফা দিয়া মানুহ তইহে তোকহে সোফা দিম মই গম পাইছ নহয় তেনেকে হলে মোক চোখাই নলবি তাই ভাবিছিলে আৰু এই পুতলি আৰু এনে ঠাণ্ডা মুণ্ডা ছোৱালী মানুহ এই বুলিব কথা কলেও বুলিব এই কাজিয়া লাগিবলৈ নাহে বুলিব তই তেনেকে ভাবি পেলাইহে তই মোক কৈছিলি কি বুলি ভাবিছ তই মোক কি বুলি ভাবিছ তই আৰু হওক সেই লোকক যিমান হাঁহিবি সিমানে পাবি তই হাতে প্ৰমাণ পাইছ নহয় এতিয়া নহয় একদম মোৰ লগত এতিয়া তই যাব লাগিব কথা একদম নহলে আকৌ মই আকৌ আহিবলৈ পালে হলে কথা একদম বেয়া হৈ যাব মই কৈছো এইবাৰ আহিবলৈ পালে মই এনেকুৱা লৈ নাহো আকৌ একদম তাৰ কোঠা লৈ আহিম আকৌ কৈ দিছো লগত পুলিচো লৈ আহিম গম পাবি তেতিয়া একো পাৰিব ন তই কিডাল কবি সেই মোৰ বালকেইডাল ছিঙিবি পাখৰি তোৰ বালকেইডাল ছিঙিব কিডাল কৰিম হে কথা কবলৈ আহিছে চা লাজ চৰম নাই চালা হে অকনো মুখত ৰাগবান নাই এইবোৰ কিনো খাই জন্ম হৈ জানো আহি পেলাই গোটেই গাঁওখন গেলাইছ তহঁতৰ নিচিনা মানুহ আৰু দুজনীমান থাকিবলৈ হলে একদম গোটেই গাঁও মানে ৰজন জনাই যাব একেবাৰে ইমান মানুহ লগনীয়া হ'ব নাপায় মই সকিয়াই থৈ গলো নেক্সট টাইম যদি তই মোৰ ছোৱালীৰ কথা উলিয়াও নহয় তোক কিন্তু মই একদম ঘৰতে দা কোঠা লৈ আহি একদম কি কৰিম তই চাই থাক সেই আৰু এটা কথা কৈ থৈ যাম পাখৰি লোকৰ যে সেই বেয়া বুজে খাই ফুৰা যে বেয়া গুণ বুজে বুটলি ফুৰা যে গাই ফুৰা যে জাকেটা আগতে সেই বেয়া গুণবোৰ বুটলাতকে ভাল গুণো অকমান বিচাৰিবি তেতিয়া সেই অকমান পুণ্য হব ভগৱানৰ ওচৰত গৈ পেলাই ক'ব পাৰিবি যে মই এইটো ভাল কাম কৰিছো বুলি
এতিয়া সেই কলি যুগত একদম সেই একেবাৰে এতিয়া সেই পুণ্য কাম নকৰে চব পুণ্য কাম নকৰে মানে দুটা এটা মানুহে হেৰি কৰিবই লাগিব এনেকুৱা কাম